অঁ ঠিক আছে দিয়ক, এতিয়া ৰাখিছোঁ। কোনে ফোন কৰিছিলে? মায়ে ফোন কৰিছিলে। মা মানে? মোক যে চাবলৈ আহিছিলে, তেওঁ যে মোক বহুত মৰম কৰে জানা। তোমাক মৰম কৰিবই আকৌ, তুমি মানুহজনে অলপ মৰমীয়াল নে? হ'ব, বিয়াৰ পাছত এতিয়া চেনি দি লাভ নাই। দেখিছ ভগৱানে আমাৰ দুটাক কেনেকৈ মিলাই দিলে। মোৰ ভাল পাব মিছা নাছিল, তেওঁ সেইবোৰ বুজি পালে। মোৰ ভাল পোৱা মানে মিছা? নহয় অ' শুন, মই তোক কৈছিলোঁ নহয়, আমাৰ দুটা ভাল পোৱা যদি সঁচা হয় আমাৰ বিয়াখন এনেও হ'ব। আৰু ৰচোন, তোৰ কাৰণে মই বিয়াৰ আগৰ পৰাই বস্তু এটা থৈ দিছিলোঁ। কি বস্তু চাওঁ? শুন ল, তই যোনদিনা মোৰ কইনা হবি সেইদিনা তোক এডাল দিম বুলি মই কিনি থৈছিলোঁ। ল। মই গম নোপোৱাকৈ তই মনে মনে ইমানবোৰ আনি থৈছ, আৰু মোক তই আনৰ হ'বলৈ দিছিলি। তইতো তাইটিক ক'ব পাৰিলি হয়, মইহে জানিছোঁ মই কিমান কষ্টত আছিলোঁ। আৰু তই অকল মোক ক'বলৈ কৈ থাকিলি, নিজে ক'বলৈ সাহস নহ'ল। যা, তই অলপ বেছিয়ে। শুন, আজি মই প্ৰেম সফল হোৱাৰ সুখবোৰ বিচাৰি পাইছোঁ। কিন্তু চা ছোৱালী, তই এতিয়া মোলৈ বিয়া হ'লি যেতিয়া তোৰ জীৱনটো কিন্তু বহুত সলনি হৈ যাব। দেখিছ বিয়াৰ আজি ইমান দিন হৈ গ'ল, তোক খাবলৈ মাছ মাংস কোনে আনি দিব পৰা নাই, বেঙেনা খুৱাই থাকিবলগীয়া হৈছে। সম্পৰ্ক এটাত সুখী হ'বলৈ সৰু সৰু মৰমবোৰে যথেষ্ট। তই এনে জিতিকাই মাথাটো গৰম নকৰিবি।